অলপমান ফুৰিব যাওঁ ফুৰিব মানে গা ধুব যাওঁ অলপমান ঝৰ্ণাত তো waterfall চাব কেনেকুৱা আমাৰ গাঁৱৰ ঝৰ্ণা waterfall দেখা পাব আপোনালোকে কি মজা দেখুৱাইছোঁ হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল তো যোনে যোনে ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু কিছুমানে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে এনেকৈ থাকে প্লিজ ছাবস্ক্ৰাইব কৰিব যোনে যোনে চাই ভিউ হয় তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন দবাই দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো দেখুৱাইছোঁ আপোনালোকক আমাৰ গাঁৱত ঝৰ্ণা waterfall কি মজা গৈ আছোঁ গা ধুবলৈ এতিয়া ওলাইছোঁ তো বহি আছোঁ মই আমাৰ ঘৰৰে জাম গছৰ তলত তো জাম বহুত ফুলিছে চাব জাম কেনেকৈ ফুলিছে তো মজাকৈ waterfall দেখুৱাইছোঁ আপোনালোকক চাব পূৰা এনজয় কৰিব আজি waterfall আৰু আহিব ধুনীয়া হয় আৰু অকণমান চাব লাগে আৰু সেনেকুৱা 1 কিলোমিটাৰ নহ'ব 3 কিলোমিটাৰ নহয় আমাৰ গাঁৱৰ ভিতৰত অলপমান তো ৱেডাৰটো চাওক কেনেকুৱা হৈছে ৱেডাৰটো আজি দিনৰ দুপৰীয়া এতিয়া টাইম হ'ল 1:41 টাইমৰ চাওক ৱেডাৰটো কেনেকুৱা গোটেই খেতি পথাৰ আৰু ইফালে বিল আৰু ইফালে পূৰা এইটো ৰাস্তাতে গৈ আছোঁ ভিতৰত হয় এইটো পাহাৰ পঞ্চৰত্ন পাহাৰ আমাৰ পূৰা ডাঙৰ পূৰা ৱেডাৰটো পূৰা ধুনীয়া হৈছে পৰিৱেশটো আজি ফাইনেলি জেগাটো আহি পালোঁ গা ধুব কি মজা ৱেডাৰটো চাওক কেনেকুৱা হৈ আছে পূৰা ইমান ৰ'দ দিছে ৱেডাৰটো আজি বহুত ৰ'দ দিছে ফাইনেলি ঝৰ্ণাত আহি পালোঁ পানী চাওক ঠাণ্ডা আহি পালোঁ ডেষ্টিনেশ্যনটো চাওক এইখিনিত হয় পূৰা পাতিপাৰা বুলি কয় এইখিনি জেগাত ৱেডাৰটো মজা পানী চাওক পানীৰ আৱাজ একেবাৰে পূৰা ভিতৰলৈকে মেইন পইণ্ট হ'ল ভিতৰত অলপমান আছে ভিতৰত যাব লগা আছে তো চাই থাকক কেনেকুৱা ঝৰ্ণা বহুতকেইটা আছে কিন্তু সেইখনত বহুত এতিয়া ৰিক্স হয় পাহাৰৰ ওপৰত হয় অলপমান সেইখন আৰু বেছি ডাঙৰ কিন্তু সেইটোত হাতীৰ অলপ ভয় আছে থকাৰ কাৰণে নাযায় তাতে বহুত কিন্তু এতিয়া ওচৰত হয় বহুত তো ৱেডাৰটো মজা এইটোত ফেণ্টাষ্টিক ৱেডাৰ বান্দৰগিলা আহিছে আগতে কেইটামান আছে পোৱালি আমাৰ গাঁৱৰে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কিছুমানে চাই পেলাই ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ভিডিঅ'খন আজি ইয়াতে শেষ কৰিব লৈছোঁ টিল এণ্ড টাটা বাই বাই নেক্সট ভিডিঅ'